মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই জুই আৰু আজি অসমৰ ক্ৰাছ হিয়া আৰু ৰিয়েলিষ্টিক আছাম জংঘলৰ মাজত ও মাই গড জংঘলৰ মাজত কি কৰি আছে ৰিয়েলিষ্টিক আছাম আৰু অসমৰ ক্ৰাছে ছোৱালী ধুনীয়া বহুত দেখিছো ভাই হিয়াৰ নিচিনা ধুনীয়া ছোৱালী দেখা নাই কি ধুনীয়া মানে কি ধৰা ধুনীয়াটো সদায় ধুনীয়াটো প্ৰশংসা কৰিবই লাগিব ভগৱানৰ সৃষ্টি খুব ধুনীয়া চাওক না দাদা সুইমিং কৰি কেনেকুৱা লাগিল মজা লাগিলে একদম বঢ়িয়া লাগিলে আৰু ভাই সুইমিঙৰ ভিডিঅ' এটা নিবি না নিদিওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল হিয়াছ লাইফৰ অন্য এটা ভিডিঅ'লৈ মই হিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অসমৰ ক্ৰাছ হিয়াই ক'ত আছে চাব পাৰে আপোনালোকে ৱাও কি মানে এইবোৰ মই আজি ক'ত আছোঁ চাওকচোন ইমান ধুনীয়া গ্ৰীনি অ' মাই গড আৰু এইটো বাঁহনে কিবা বেলেগ বস্তু এইবোৰ বাঁহনে কিবা কুঁহিয়াৰৰ গছ ক'বচোন কমেণ্ট কৰি আপোনালোকে তো পুৰা অসমৰ ক্ৰাছ পুৰা বাঁহৰ মাজত আজি পুৰা বাঁহৰ তলত আছোঁ মই বৰ্তমান আৰু বাঁহৰ মাজত মই আজি কি কৰি আছোঁ তাৰমানে তো দেখুৱাই আছোঁ তো বাঁহৰ মাজত পুৰা অসমৰ ক্ৰাছ কি কৰি আছোঁ দেখুৱাই আছোঁ মই তো সেয়াই আৰু দেখুৱাই আছোঁ আপোনালোকে স্কিপ নকৰিব আৰু মোক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ মই নিজেই জুই তো দেখুৱাই আছোঁ আৰু চাই যাব আৰু অলপমানো স্কিপ নকৰিব দেই পুৰা অৰণ্যৰ মাজত মই আৰু আপোনালোক আৰু এনেকৈ যাই আছোঁ যাই অ' মাই গড এইটোতো ৰিয়েলিষ্টিক আছাম জংঘলৰ মাজত কি কৰি আছে আপুনি আছোঁ অলপমান ঘূৰিব আহিছোঁ আৰু হিয়াকো লগ অ' জংঘলৰ মাজত আজি ৰিয়েলিষ্টিক আছাম আৰে ভাই ব্লগ বনাব আহিছোঁ ধুনীয়া ব্লগ আজি ৰিয়েলিষ্টিক আছামক হঠাৎ দেখা পালোঁ আমি ঘূৰি আহিছিলোঁ মানে এইখন ৰিজৰ্টত আমি আজি ৰিয়েলিষ্টিক আছাম জেএছবি বিহীন জেএছবিৰ নাম কিয় আনি আছে জেএছবি চবৰ লগত ভিডিঅ' বনোৱা যায় ঠিক আছে আজি আমি এনেকৈ ঘূৰি আছিলোঁ হঠাৎ মানে আমাৰ ঋতুদাক দেখা পাই গ'লো মই আহিছিলোঁ মানে ব্লগ বনাব আহিছোঁ আজি গতিকে ব্লগ বনাব আহিছোঁ ইহঁতকো লগ পাই আছোঁ মানে ধৰা আগতে মই কথা বেলেগ দিনা ভিডিঅ'ত দেখা পাই থাকোঁ আজি ৰিয়েলত দেখা পাই আজি বেলেগৰ গালি শুনি তুমি কেয়াৰ নকৰিবা তুমি বিন্দাছ ভিডিঅ' বনাবা কমেণ্ট বাদ দিয়া না বে কমেণ্ট কোনে কৰে মই কি এটা কি মানে কি লেংটা হৈ নাচি আছোঁ নেকি উল্টা পুল্টাতে কমেণ্ট কৰিব আহিছা মইতো কমেণ্ট নাচাওঁৱে আচ্ছা ভাই এইবিলাক কমেণ্টৰ ভয়ে ৰিয়েলিষ্টিক আছামক নহয় ঠিক আছে তহঁতে যিটো বস্তু নাকচ কৰিবি সেইটো বস্তু আৰু ভাল পাই মই সদায় ভাল পায়ে যাব আৰু হিয়াও খুব ধুনীয়া কণ্টেণ্ট বনাই গৈ আছে ছোৱালী ধুনীয়া বহুত দেখিছোঁ ভাই হিয়াৰ নিচিনা ধুনীয়া ছোৱালী দেখা নাই কি ধুনীয়া মানে কি ধৰা ধুনীয়াটো সদায় ধুনীয়াটো প্ৰশংসা কৰিবই লাগিব ভগৱানৰ সৃষ্টি খুব ধুনীয়া চাওক না আমি একদম ক'ত আউট অফ কাণ্ট্ৰি ভিডিঅ'ৰ ভিতৰত মানে কি আৰু এটা কথা কৈছে ভিডিঅ'তকৈ অৰিজিনেল ছোৱালীজনী খুব দেখাত ধুনীয়া আৰু মনো চাওক না ফিগাৰ দেখছেন নাই ফিগাৰ মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই জুই এইটোৱে কথা নিজে জুই মানুহে উল্টা পুল্টা কমেণ্ট কৰি থাকিব আৰু আগবাঢ়ি যাই থাকিব লাগিব অসমৰ মই ক্ৰাছ হিয়া আৰু মোৰ লগত আছে যে ৰিয়েলিষ্টিক আছাম তাকো বোলো জংঘলৰ মাজত আৰে আমাক দেখি মানুহবোৰ কিয় জ্বলে কাৰণ আমি নিজেই জুই আৰু আজি অসমৰ ক্ৰাছ হিয়া আৰু ৰিয়েলিষ্টিক আছাম জংঘলৰ মাজত অ' মাই গড জংঘলৰ মাজত কি কৰি আছে ৰিয়েলিষ্টিক আছাম আৰু অসমৰ ক্ৰাছে চাব তো পুৰাণাকৈ খাব বহিছোঁ আমি এইফালে ৰিয়েলিষ্টিক আছাম আছে কিন্তু ইয়াত মানে খাম বুলি আপোনালোকে নাহিব খাব বাহিৰত নহ'লে বাহিৰত গৈ খাব বা খাই কিনে আহিব মানে বন্ধুসকল আপোনালোকে ইয়ালৈ আহক কিন্তু খাম বুলি নাহিব বস্তুৰ দামো মানে বহুত বেছি আমাৰ নিচিনা মানে মধ্যবিত্ত ঘৰৰ মানে খাব নোৱাৰে খাবৰ কাৰণে লিষ্ট লিখিব লাগে কিবা কৰিব লাগে টেবুল মাতিব তাৰপিছত খানা আহি নাপায় এনেকুৱা টাইপ কিবা তো পাৰালৈকে নাহিব গাৰ্লিক নান চিকেন বাটাৰ মছলা এইফালে এখেতে খাই আছে দাদাও পূৰা লৈ লৈছে মানে বস্তুৰ মানে দাম ইমান মানে এনেকৈ মানে লৈ কিনে খাব লাগিব কাৰণ বহুত দাম ইয়াতে অ' মাই গড আমি কি আহি পালোঁ এয়া পুৰা গোৱা আহি পাইছোঁ আমি বৰ্তমান আৰু মোৰ লগত আছে ৰিয়েলিষ্টিক আছাম দাদা চুইমিং কৰিব নেকি ইয়াতে একদম মজা এতিয়া ধুনীয়া কৰি চুইমিং কৰিম চুইমিং কৰিলে নকৰোঁ নেকি মানুহবিলাক বেয়া বুলি ক'ব নকৰোঁ দিয়ক দাদা চুইমিং কৰি কেনেকুৱা লাগিল মজা লাগিলে একদম বঢ়িয়া লাগিলে আৰু ভাই চুইমিঙৰ ভিডিঅ' এটা নিবি না নিদিওঁ লাষ্ট লাগে ন দাদা আৰু মই পুৰা এনজয় কৰিলোঁ পানীত আৰু এতিয়া মানে ভ্লগটো বাই কেনে পালে লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব চব কৰিব দাদাৰ ভিডিঅ'বোৰো চাব আপোনালোকে ৰিয়েলিষ্টিক আছাম সকলোৱে চিনিয়ে পাইছোঁ সেইটোকে আমাৰতো গুৰু হয় ন এওঁলোকে যে আগৰ পৰা আৰম্ভ কৰিছে আমি এওঁলোকক শিকি উঠি আহিছোঁ আৰু মই ভণ্টিজনীৰো ভিডিঅ'বিলাক চাব ছাপোৰ্ট কৰিব তাৰে আশা কৰিছোঁ আজিলৈকে বাই বাই